কিন্তু ময়ো দুৰ্বল নহয় আৰু মই যদি কেতিয়াবা দুৰ্বলো হওঁ মোৰ সোঁৱে বাৱে লৰাৰ দুখন হাত আছে আৰু সদায় থাকিব সিহঁতে তোমাৰ উদ্দেশ্য কেতিয়াও সফল হ'বলৈ নিদিয়ে কি কৰিব সিহঁতে আপুনি কি ভাবিছে অৰ্ণৱে আহি আপোনাক আৰু লগতে আপোনাৰ ঘৰখনক বচাব ঠিক আছে আপুনি ভাবক ভবাততো একো আপত্তি নাই কিন্তু সেয়া সম্ভৱ হ'বলৈ বাহ তোমাৰ প্লেনচোন সাংঘাতিক তুমি তোমাৰ প্ৰতিশোধ পূৰাবলৈ এইবাৰ মোৰ লৰাৰ লগত কিবা কৰিবা ময়ো চাওঁচোন তুমি তাক কি কৰা কিন্তু এটা কথা মনত ৰাখিবা তোমাৰ বাবে যদি মোৰ অমুৰ গাত এটা আচুৰ পৰে নহয় তেতিয়া কিন্তু ময়ো শুই নাথাকিম আৰু এগৰাকী মাতৃয়ে যেতিয়া নিজৰ সন্তানৰ কাৰণে কিবা কৰিম বুলি ভাবে তেতিয়া তোমাৰ দৰে নদাই ভদাই একো কৰিব নোৱাৰা গতিকে কিবা এটা কৰাৰ আগতে তুমি মোৰ এই কথাষাৰ 1000 বাৰ চিন্তা কৰিবা নহলে এইটো জীৱনত না তুমি কিবা চিন্তা কৰিব পাৰিবা না উশাহ ল'ব পাৰিবা আৰু শুনা তুমি দেউতাৰৰ অনুমতি লৈ একেদিন উৰিব বিচাৰিছা নহয় উৰা তোমাৰ যলৈকে মন যায় তাৰলৈকে উৰা মই তোমাক বাধা নিদিওঁ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই তোমালৈ ভয় কৰোঁ মই আজিও মোৰ ঠাইত অটল কিন্তু যিদিনা মই মোৰ শক্তি প্ৰদৰ্শন কৰিম তেতিয়া কিন্তু না তুমি উৰিব পাৰিবা না তুমি বন্ধ কৰক আপোনাৰ লেকচাৰ মোক ভয় খোৱা আপোনাৰ একো লাভ নাই আচলতে আপুনি মোক চিনিয়ে পোৱা নাই মই চিনি পাইছোঁ ৰিয়া তুমি মাথো সময় থাকোঁতে নিজক চিনি লোৱা নহ'লে কিন্তু তোমাৰ পৰিণাম অতি ভয়ংকৰ হ'ব তুমি মোলৈ ভয় কৰিব নালাগে কিন্তু সেইজনলৈ ভয় কৰা তেওঁ কিন্তু তোমাক চাই আছে তোমাৰ এই অন্যায় আৰু এই অহংকাৰৰ বিচাৰ তেওঁ এদিন নহয় এদিন কিন্তু কৰিবই তোমাৰ ভৱিষ্যত এতিয়া তোমাৰ হাতত গতিকে চাওক কেতিয়াবা কিছুমান কামত আমি মেটেৰিয়েল লৈ কম্প্ৰমাইজ কৰোঁ নকৰা নহয় কিন্তু এইটো কামত কোনো ক্ষেত্ৰতে যাতে কম্প্ৰমাইজ নহয় নাই নাই আপুনি লাভৰ কথা চিন্তা নকৰিব লাভ লোকচানৰ কথা মই চিন্তা কৰিম কাইলৈ বিল্ডিঙত যদি কিবা এটা প্ৰব্লেম হয় তাৰ জবাবদিহি মইহে হ'ব লাগিব আপুনি কেৱল মই বিচৰা ধৰণে মালখিনি ছাপ্লাই দিব আৰু অভি চাইটত আছে আপুনি তাক ফোন কৰি কথা পাতি ল'ব ঠিক আছে হেৰা শুনাচোন কি হ'ল অথনি মই তোমাক কিবা এটা সুধিছিলোঁ তুমি একো উত্তৰ নিদিলা আৰু এতিয়াও মই কিবা এটা সুধিলোঁ তোমাৰ কোনো ৰেছপণ্ডে নাই কেলে অপৰাধী মানুহে সদায় ভাল মানুহৰ কাষৰ পৰা আঁতৰি ফুৰে সেইবাবে ময়ো আঁতৰি ফুৰিছোঁ মই তোমাক কেতিয়া অপৰাধী বুলি ক'লোঁ কোৱাচোন দুখী আৰু অপৰাধী শব্দ দুটাৰ মাজত যে কোনো পাৰ্থক্য নাই সেইটো মই জানো আৰু মই আপোনাক মাত নিদিয়াতো কি কৰিম মই আপোনাক মাত দি যেতিয়া মোৰ মাত মোৰ কথাৰ কোনো সত্যতা নাথাকে যেতিয়া মোৰ স্বভাৱ আৰু উদ্দেশ্যত আপোনাৰ সন্দেহ উপজে আৰু শেষত আপোনাৰ আদালতত আপুনি মোক সকলোৰে আগতে দোষী সাব্যস্ত কৰি চিঞৰি চিঞৰি গালি পাৰিব পাৰে সেই মানুহৰ লগত মোৰ কি কথা থাকিব পাৰে মাত্ৰ এটা কথাই কওঁ যে এতিয়াৰ পৰা মই আৰু একো নকওঁ কিন্তু যিদিনা মই মোৰ মুখ খুলিম সেইদিনা কিন্তু মই মোৰ আদালত বহুৱাম আৰু সেইদিনা ময়ো চিঞৰিম ঠিক কালি আপুনি মোক চিঞৰাৰ দৰে
বহুতেই ভাল লাগিল। মই ফুচকা খাই ইমানো ভাল নাপাওঁ, কিন্তু আজি বৰ ভাল লাগিল। কাৰণ আজি আপুনি মোৰ লগত আছিল, আৰু আপোনজনৰ লগত খোৱা যিকোনো বস্তুৰ সোৱাদেই বেলেগ। সেইটো বাৰু হয়। হাঁহি ফূৰ্তিৰে খালে নিজৰ বেয়া লগা বস্তু ভাল লাগে। যেনেকে তিতা কেৰেলা আগতে মই মুখতে নিদিছিলোঁ, কিন্তু তুমি খাই ভাল পোৱা, আৰু এতিয়া সেই তিতা কেৰেলাও মিঠা লগা হ'ল। আজি তুমি ফৰ্ম ছাবমিট কৰিলা বাবে এই ফুচকা পাৰ্টি দিলোঁ। যিদিনাখন এডমিশ্যন হ'ব সেইদিনাখন ডাঙৰকৈ ৰেষ্টুৰেণ্টত পাৰ্টি দিম। হয়নে? অঁ, আপুনি তেনে কৰাৰ কোনো প্ৰয়োজন নাই। আনন্দ ফূৰ্তি পাৰ্টি কৰিবলৈ কোনো ডাঙৰ ৰেষ্টুৰেণ্টৰ প্ৰয়োজন নাই। তেনে কৰিবলৈ আমাৰ সৰু ঘৰটোৱে যথেষ্ট। আৰু শুনক, এতিয়া আমি এইবোৰ কৰি আমাৰ পইচা খৰচ কৰিব নোৱাৰোঁ। আমাৰ কৰিব লগা বহুত কাম আছে। যি অলপ পাইছোঁ তাৰে পৰা এতিয়া অলপ অলপ সাঁচি যাব লাগিব, যাতে ভৱিষ্যতে আমাৰ কাম আহে। আৰু বেমাৰ আজাৰ, আমাৰনো কি বেমাৰ আজাৰ আছে? আমিতো একদম ফিট এণ্ড ফাইন। কিন্তু ভৱিষ্যতৰ কথা কোনে জানে? আৰু এনেও বেমাৰ আজাৰে আগতীয়াকৈ ইংগিত নিদিয়ে, হঠাৎ আহে আৰু আমাক দুবিধাত পেলাই থৈ যায়। এটা কথা কি জানেনে? কি? হস্পিটেলত নিজৰ জীৱন বচাবলৈ যোৱাসকলেহে জানে পইচাৰ মূল্য কি। মানুহক খাই বৈ জীয়াই থাকিবলৈ বেছি পইচাৰ প্ৰয়োজন নাই, কিন্তু মানুহ এজনক জীয়াই ৰাখিবলৈ মানুহক বহুত পইচাৰ প্ৰয়োজন হয়। গতিকে আমি পাইছোঁ খাইছোঁ এই মূল মন্ত্ৰলৈ জীয়াই থাকিলে নহ'ব। য'ত ভৱিষ্যতৰ চিন্তাই নাথাকে তেনে বৰ্তমানৰ কোনো মূল্য নাই। বুজিলে? কি হ'ল? ইমানকৈ কি ভাবিছে? ভাবিছোঁ যিবোৰ কথা ইমান দিনে উপলব্ধি কৰিব পৰা নাছিলোঁ, সেইবোৰ তুমি কেনেকৈ জানিলা? ক'ত শিকিলা তুমি? ক'তো শিকা নাই, সকলো জীৱনেই শিকালে। কাৰণ মই সৰুৰে পৰা জীৱনটো দেখিছোঁ। দুখ কষ্ট কি সকলো বুজিলোঁ। অভাৱ অনাটনৰ মাজতেই যে ডাঙৰ হ'লোঁ। আৰু এই অভাৱ অনাটনে আন কিবা দিয়ক বা নিদিয়ক, জীৱন জীয়াবলৈ কিন্তু শিকাই থৈ যায়। সেইবাবেই কওঁ, আমাৰ অনাগত দিনবোৰ ভাল হওক বা বেয়া, তাৰ সন্মুখীন কিন্তু আমি হাঁহি হাঁহি হ'ব লাগিব। তেতিয়াহে আমি জীৱন জিনিব পাৰিম। বুজিলে? ব'লক এতিয়া। ইমান দিনে মই বহু কথাই বুজা নাছিলোঁ। এতিয়া তোমাৰ লগত থাকি বহুত শিকিলোঁ আৰু বুজিলোঁ। আমাৰ এই জীৱন সদায় জিন্দাবাদ হওক। এতিয়া মাথো তাৰে আশা। অভি বল, ইয়াত ৰৈ থাকি আৰু লাভ নাই। লেবাৰৰ কাম অলৰেডি শেষেই হ'ল। ঘৰলৈ যাম আহ। আপুনি গৈ থাকক, মই অলপ দেৰিকৈ যাম। কিন্তু কিয়? কি কৰিম মই ঘৰলৈ গৈ? মোৰ নিজৰ ৰুম বুলিবলৈ যিটো আছিলে তাত আপুনি আনি সেইজনীক সোমোৱালেহি। সেইজনী তোৰ পত্নী নহয়, তাই মোৰ পত্নী। যিজনী ছোৱালীয়ে নিজৰ সুৰক্ষাৰ কাৰণে মোৰ মাক ব্যৱহাৰ কৰি মাকে দোষী সজাব পাৰে, সেইজনী ছোৱালী কেতিয়াও কোনো কাৰণে মোৰ পত্নী হ'ব নোৱাৰে। আচ্ছা, তাৰমানে তোৰ মাৰে পুনৰ তোক পাঠ পঢ়াই এইটো বুজাই দিলে যে তোৰ মাৰ নিৰ্দোষী। অলপ সময়ৰ কাৰণে ভাবিছা সেইজনী তোৰ মাৰ নহয় যেন আন কোনোবা এজনী। তেতিয়া তই বুজিবি যি হ'ল তাৰ বাবে কিন্তু মাৰেই জগৰীয়া আছিল। অভি, মই তোক কৈছো নহয়, ৰিয়া ইমানো বেয়া নহয় যিমান তোৰ মাৰে ভাবে। গতিকে তই আগৰ সকলো কথা পাহৰি ৰিয়াক এটা ছেকেণ্ড চান্স দে। মাৰ কথা বাৰু মই বাদ দিলোঁ, ধৰি ললোঁ মায়ে দোষী। তথাপিও কিন্তু ৰিয়াক মই ছেকেণ্ড চান্স দিব নোৱাৰোঁ। এইবাৰ আপুনি মোক হেঁচা প্ৰয়োগ কৰিও লাভ নাই। আপুনি বেয়া পালেও মোৰ উপায় নাই। মুঠতে মই ৰিয়াৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰোঁ। গতিকে এই কথাটোক লৈ মোক একো নক'ব। এইবাৰ আপুনি মোক
হেঁচা প্ৰয়োগ কৰিও লাভ নাই। আপুনি বেয়া পালেও মোৰ উপায় নাই। মুঠতে মই ৰিয়াৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰোঁ। গতিকে এই কথাটোক লৈ মোক একো নক'ব। ঠিক আছে, মই তোক একো নকওঁ। এতিয়া কামৰ কথা কওঁ। অল ইণ্ডিয়া বিল্ডাৰ্ছ এছ'চিয়েশ্যনৰ কনক্লেভ এইবাৰ মুম্বাইত হ'ব। আমি দুয়োটাই তালৈ যাব লাগিব। এই সুবিধাটোত অলপ ফুৰাও হ'ব আৰু তোৰ মনটোও ঠিক হ'ব। মোৰ মন ঠিক হ'লেও কিন্তু মোৰ সিদ্ধান্ত সলনি নহয় দেউতা। বাকী থাকিল কনক্লেভৰ কথা, মই নাযাওঁ, আপুনিয়ে যাওক। কিন্তু কিয়? সেইবোৰত গ'লেহে তই ব্যৱসায়ৰ নতুন নতুন কথা শিকিব পাৰিবি। তই যাবই লাগিব। মই নোৱাৰিম দেউতা, আপুনি যাওক। মই মোৰ ঘৰখন চাব লাগিব। মা আৰু মিকুক মই অকলে এৰিব নোৱাৰোঁ। দুই তিনিদিনৰ কথাহে। মাৰ সৈতে থাকিব পাৰিব দে, আৰু ৰিয়াটো আছেই। ৰিয়া আছে বাবেইতো মই নাযাওঁ। মা আৰু মিকুক মই অকলে এৰিব নোৱাৰোঁ। এতিয়া আপুনি ক'ব ৰিয়াইনো কি কৰিব। তাই কি কৰিব কি নকৰিব সেইটো মই নাজানো। কেৱল মই সন্দেহে কৰোঁ। কিন্তু সেই বুলিয়ে মই মা আৰু মিকুক অকলে এৰি দিব নোৱাৰোঁ। মোৰ কথা সিমানেই। হেল্ল' টেবু, তুমি মানে এতিয়া কলেজলৈ যাবা? বাহ, বঢ়িয়া। এদিন তুমি মোকো লৈ যাবা হা তোমাৰ লগত। তুমি কেনেকেনো পঢ়া ময়ো চাম। নিবানে মোক? সঁচা? পাহৰি নাযাবা কিন্তু। হেল্ল' টেবু, হেল্ল' 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 দেবু, হেল্ল'। ফোনটো চোন বন্ধ হৈ থাকিলে। বেটাৰী শেষ হৈ গ'ল চাগে। মিকু, কি হ'ল? কি হ'ল মানে মই দেবুৰ লগত কথা পাতি আছিলো, আধাতে ফোনটো বন্ধ হৈ থাকিল। মা, তোমাৰ চাগে ফোনটোৰ বেটাৰী শেষ হৈ গ'ল। তুমি চাৰ্জত কিয় নিদিয়ানো? হে, পাহৰিয়ে থাকো নহয়। নাপাহৰিবাচোন। ৰ'বা, মই চাৰ্জত দি দিওঁ। তোমাৰ চাৰ্জাৰডাল ক'ত আছে? আমাৰ বেডৰুমতে আছে। ময়ো যাম তোমাৰ লগত। কিয়? সেইজনী আহিলে নেকি? নাই অহা। এতিয়াই ক'ত আহিব? আজি ইমান দিনৰ মূৰত তাই ওলাবলৈ পাইছে। তাইনো কি কৰিবলৈ গৈছে?